কবিতাৰ শিৰোনাম দুৰ্গন্ধময় বৰ্তমানে আপোনাক নষ্ট কৰিব পাৰে। আপোনালোকৰ বাবে আকৌ সুবৰ্ণ সুযোগ। কয় যদি কওঁ, বেবেৰিবাং কথাবোৰনো কিয় লিখো? এৰা খাটি খোৱা আবাল বৃদ্ধৰ অভিযোগবোৰ আপোনালোকৰ বাবে বেবেৰিবাং কথা। হতাশগ্ৰস্ত যুৱ প্ৰজন্মৰ প্ৰশ্নবোৰ আপোনালোকৰ বাবে বেবেৰিবাং কথা। ক্লান্ত শৰীৰ এটাই আঁকি থৈ যোৱা চিত্ৰবোৰ আপোনালোকৰ বাবে বেবেৰিবাং কথা। অথবা ক্ষোভৰ বন্যাত নামি অহা কবিৰ কবিতাবোৰো আপোনালোকৰ বাবে বেবেৰিবাং কথা। ৰাজনীতিৰ মাফিয়াত জনতা মৰে, আধুনিকাৰ মাফিয়াত গছবোৰ মৰে। বন্দুকৰ গুলিত সেনা মৰে, শ্বহীদৰ লম্বা লিষ্ট আৰু মৃত্যু ধৰ্ষণৰ হিচাপ লৈ দলবোৰে ৰাজনীতি কৰে। সমাজৰ উপস্থিতিক অস্বীকাৰ কৰি মানুহে মানুহক অপকাৰ কৰে, মানুহে মানুহক হত্যাও কৰে। কিন্তু মৃত্যুৰ ভাবুকিত সত্যবোৰ লুকাই লগে লগে খমখমীয়া গান্ধীৰ ছবি কাৰোবাৰ জেপত সোমায়। সমাজৰ উপস্থিতিক স্বীকাৰ কৰি মানুহে মানুহক উপকাৰো কৰে। মৃত্যু উপত্যকাত ৰৈ থকাৰ একমাত্ৰ উপলব্ধিয়ে অহংকাৰবোৰ দহি নিয়ে। সমাজত কেৱল আপুনি হিচাপে আপোনাৰ অস্তিত্ব বাই কি? অথবা সমাজত কেৱল মই হিচাপে মোৰ অস্তিত্ব বাই কি? য'ত প্ৰয়োজন আছিল আত্মকেন্দ্ৰিকতাৰ বলিদানৰ, কিন্তু অন্ধবিশ্বাসৰ কবলত জীৱকুলৰ বলিদান। অন্ধবিশ্বাসৰ অগ্ৰাসনে গ্ৰাস কৰিলে বিশ্বাসক। ধৰ্মৰ গোড়াই ধৰ্মক হত্যা কৰিলে, অধৰ্মীয়েও ধৰ্মক ৰক্ষা কৰিলে। সময়বোৰ এতিয়া জটিল হ'ল। ভগনীয়াই বিপ্লৱৰ কবিতা মাতে। ঘূনে খোৱা নেতা, থৰক বৰক খেতিয়ক পিতা, অৰ্হনিশে জ্বলিছে সেনা জোৱানৰ চিতা। শিল্পীৰ হাহাকাৰ, বিপ্লৱীৰ কাৰাগাৰ, দুঃসময়ৰ তাণ্ডৱত পৃথিৱী চাৰ খাৰ। এইবোৰ আপোনালোকৰ বাবে বেবেৰিবাং কথা। ধুনীয়া দেশৰ ঘূণীয়া নেতা, আপুনি মই খোজ দিয়া পথবোৰো নেতাৰ বাবে। ৰাস্তাৰ ওপৰেদি পানী বাগৰে, জনতাৰ প্ৰতিবাদৰ দিন বাগৰে, কিন্তু সমস্যাবোৰৰ সমাধান নোলায়, জনতাক নাকত ধৰি চাকত ঘূৰাই। কোনোবা নেতাৰ আগমনত মণিসূচী ফুৰাই। চাকৰিৰ কিনা বেচাটো ধূৰ্ত দালাল, ধূৰ্ত দালালক প্ৰতিনিধিৰ চালাম। নাই নাই, সত্যবোৰ খাটাংকৈ লাগে। ক'বলৈ বেয়া হওক, শুনিবলৈ বেয়া হওক, অন্তত আশাৰ বন্দিত্বৰ পৰাটো মুক্ত হ'ব পাৰিম। জানো মই, স্বপ্নৰ বাবেই আশা, আশাৰ বাবেই জীৱন। কিন্তু সেই আশাত বন্দী কিয় হ'ম, যি আশাই ধৈৰ্য হেৰুৱাই, যি আশাই নষ্ট কৰে সুখ, যি আশাৰ বাবে হেৰাই জীৱন। স্তব্ধ সময়ত ভৱিষ্যতৰ বাবে ঠাই ক'ত? ইতিমধ্যে ভৱিষ্যতৰ সন্ধানত নষ্ট হৈছে বহুতো চৰিত্ৰ। গতিকে সাৱধান, দুৰ্গন্ধময় বৰ্তমানে আপোনাকো নষ্ট কৰিব পাৰে। আপোনাকো নষ্ট কৰিব পাৰে।